কেৱল অভাৱ আৰু অভাৱ। এই বছৰৰ বাৰিষাৰ বানে সকলো শেষ কৰিলে। খাবলৈ চাউল মুঠিও নাই, কি কৰোঁ। ঘৰৰ বোজা কঢ়িওৱা গাধটো বিক্ৰী কৰাৰ বাহিৰে আন একো উপায় দেখা নাই। বোপাকন, অ' বোপাকন। দেউতা, মোক কিবা কথাত মাতিছিলেনে? এই অহা কাইলৈ আমি দুয়ো ঘৰৰ গাধটো বিক্ৰী কৰিবলৈ হাতলৈ যাব লাগিব। তুমি পুৱাই সাজু হৈ ৰবা। দেউতা, গাধটো? উপায় নাই। সেইটোকে নকৰিলে আমি লঘোণে মৰিব লাগিব। হ'ব দেউতা। প্ৰতি বছৰৰ এই বানপানীৰ সমস্যাক নেজানো চৰকাৰে কিয় ৰাষ্ট্ৰীয় সমস্যা হিচাপে স্বীকৃতি দিয়া নাই। বল। বল বেগতে বল, আমি হাত পাবগৈ লাগিব। বল। হেৰৌ হৰিকাই, হাতলৈ যায় হবলা। বহুত দিনৰ মূৰত আপোনাৰ সৈতে দেখা দেখি হ'ল। পিছে এই বোজা কঢ়িওৱা গাধটো থাকোঁতে আপোনালোক দুয়ো খোজকাঢ়ি আহিছে যে, সেয়ে যি দেখিছোঁ আপোনালোকৰ মতিভ্ৰম হৈছে। মদন, হাতলৈনো আৰু কিমান দূৰ বাট, সেয়ে খোজেৰেই বাট বুলিলোঁ। দেউতা, মদন কাইটো আমাক ঠিক কথাই কৈছে। আমি এই বোজা কঢ়িওৱা গাধটো থাকোঁতে দুইজনে খোজকাঢ়ি আহিছোঁ, আৰু ইমান দূৰ প্ৰখৰ ৰ'দত খোজকাঢ়ি আপোনাৰ ভাগৰো লাগিছে। দেউতা, আপুনি কিছুপৰ এই গাধটোৰ পিঠিতেই জিৰণি লওক আৰু এই ৰছীডাল মোক দিয়ক। বোপাকন, হয় দিয়া, তুমি ঠিক কথাই কৈছা। তেন্তে এইডাল লোৱা আৰু মই কিছুপৰ জিৰণি লওঁ। মদন, আমি আহিলোঁ দেই। আমাৰ হিত চিন্তাৰ বাবে তোমালৈ ধন্যবাদ। সৌৱা চোৱাচোন, এই প্ৰখৰ ৰ'দত ফুলকুমলীয়া পুতেকক খোজ কঢ়াই বাপেকটোৱে আৰামত গাধৰ পিঠিত উঠি আহিছে। এইজনে কেনে বাপেকো? হয় দিয়া বান্ধৱী, আজিকালি বাপেকহঁতৰ ল'ৰা ছোৱালীৰ প্ৰতি অকণো মৰম চেনেহ নোহোৱা হয়। ব'লা আমি যাওঁগৈ। বোপাকন, ৰবাচোন, মই সঁচাকৈ বৰ নিষ্ঠুৰ পিতৃ। সৌ ছোৱালীকেইজনীয়ে সঁচা কথাই কৈছে। যোৱা, তুমি কিছুপৰ গাধটোৰ পিঠিতে আৰাম কৰা। দেউতা, মোৰতো কোনো ধৰণৰ অসুবিধা হোৱা নাই। নহয়, তুমি কিছুপৰ আৰাম লোৱা। যোৱা। হ'ব দেউতা, তেন্তে সেয়ে হওক। দেউতা, হাতলৈ আৰু কিমান দূৰ? বোপাকন, আৰু আমি 1 কিলোমিটাৰমান যাব লাগিব, সেয়েহে আমি হাত পামগৈ।
হৰিকাই, হাই হাই, আপুনি এই বয়সত এইহেন প্ৰখৰ ৰ'দত খোজকাঢ়ি আৰু বাঘে খাবলৈ নোৱাৰা ল'ৰাটো গাধৰ পিঠিত, চি আজিকালি ল'ৰা ছোৱালীৰ আই বোপাইৰ প্ৰতি ভাৱ ভক্তি নোহোৱা হ'ল। হাই ৰাম। যোগেন, তুমি ঠিক কথাই কৈছা, কিন্তু নাই বোপাকণ, নাই মই আৰু গাধৰ পিঠিত নুঠো। দেউতা আপুনি ভাগৰি পৰিছে। যাওক হৰিকাই, আপুনি আৰামেৰে গাধৰ পিঠিত হাতো লৈ যাব পাৰিব। ঠিক আছে তেন্তে বোপাকণ, এইবাৰ আমি দুয়ো গাধৰ পিঠিত উঠি হাতো লৈ যাম। তেতিয়া আৰু কোনো মানুহেই আমাক বেয়া নবোলে। ব'লা বোপাকণ, ব'লা। এইহে জ্ঞানী লোকৰ কাম। দেউতা, গাধটোৱে আমাৰ ওজন সহ্য কৰিব পৰা নাই। সি বৰকৈ কান্দিবলৈ লৈছে। বোপাকণ, গাধটোৱে বৰ কষ্ট পাইছে। হেৰো, দুটাকৈ মানুহ গাধৰ পিঠিত উঠিব লাগেনে? হ'ল বুলি জীৱক এনে অত্যাচাৰ কৰেনে? এই গাধটোৱে তোমালোকক শ্ৰম কৰি খোৱালে, সেই আজি বিক্ৰী কৰিবলৈ নিওঁতে গাধটোক খাঙি কৰিহে নিব লাগে। হয় ককাইদেউ, আপুনি ঠিকেই কৈছে। বোপাকণ, সঁচাকৈ আমি বৰ ভুল কাম কৰিছোঁ। এই গাধটোৱে বোজা কঢ়িয়াই আমাক ইমান দিন খোৱালে আৰু আজি বিক্ৰীৰ দিনতো বৰ কষ্ট দিছোঁ। হয় দেউতা, তেওঁ সঁচা কথাই কৈছে। এতিয়া কি কৰিম বুলি ভাবিছে? ব'লা আমি দুয়ো গাধটোক খাঙি কৰি লওঁ। উত্তম, অতি উত্তম। সৌৱা চোৱা কি অদ্ভুত দৃশ্য। খালে এই মানুহবোৰৰ চিঞৰত গাধটোৱে ভয় খাই জাপ মাৰি দিলে। গ'ল বোপাকণ, গাধটো উঠি গ'ল। হাই, কি ভুল কৰিলোঁ কি ভুল কৰিলোঁ। আনৰ বাৰে বিং কৰা কথা শুনি একমাত্ৰ ঘৰখন চলাৰ উপায়টো হেৰুৱালোঁ। নিজৰ জ্ঞান বুদ্ধি আৰু বিচাৰ বিবেচনাক বন্ধকত থৈ 10 জনৰ 10 কথাত চলাৰ ফল হাতে পালোঁ। বোপাকণ, আমি আনৰ বুদ্ধি আৰু জ্ঞানক প্ৰাধান্য দিয়াৰ পৰিণাম কি পালোঁ দেখিছানে? আজিৰ এই বুজনিৰ পৰা তুমিও সজাগ আৰু সচেতন হ'বলৈ শিকা, যাতে আগলৈ আৰু এনে ভুলৰ কেতিয়াও বশৱৰ্তী হ'ব লগা নহয়। দেউতা, ময়ো আজি বাৰুকৈ বুজিলোঁ যে নিজৰ বুদ্ধি শিলৰ সুঁতি আৰু আনৰ জ্ঞান বুদ্ধিত ভৰসা কৰা মানে নিজৰ ভৰিত নিজে কুঠাৰ মৰা। হয় দিয়া, নিজৰ বুদ্ধি শিলৰ সুঁতি।